আগত যিসকল আছে আপোনালোকে টানি দিয়ক। খুঁটাটো আমাৰ গাঁতলৈ অহা নাই, আপোনালোকে আগলৈ টানক। আমি আপোনালোকক অনুৰোধ জনাইছোঁ, লাই খুঁটাটো চোকাফালে টানিবলৈ জনাইছোঁ। আমাৰ এতিয়া লাই খুঁটাটো আমাৰ জয়সাৰ স্থানত আমাৰ উপনিষ্ট হোৱা নাই। অনুগ্ৰহ কৰি আপোনালোকে সন্মুখলৈ টানি দিয়ক আৰু অলপ আগলৈ যাওক, আৰু অলপ আগুৱাই লৈ যাওক, আৰু অলপ আগুৱাই লৈ যাওক। আৰু সামান্য পৰিমাণে লৈ যাব, হৈ যাব। সামান্য আগুৱাই নিয়ক, সামান্য আগুৱাই নিয়ক। লাই খুঁটাটো সামান্য আগুৱাই নিয়ক। অন্যান্যসকল লাইট খুঁটাৰ তলৰ পৰা আঁতৰি যাবলৈ আমি সেৱা জনাইছোঁ। যিসকলে লাইট খুঁটা স্থাপনত সেৱা আগবঢ়াইছে তেখেতসকলক তেখেতৰ কামসমূহ সুচাৰুৰূপে কৰিবলৈ আমি সেৱা জনাইছোঁ। বাৰ্ষিক অধিৱেশনৰ এই পবিত্ৰ স্থানত আমাৰ পবিত্ৰ লাইফুটা পাৰ্টি স্থাপন কৰা হৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মহামান্য পদাধিকাৰ কমলাকান্ত গগৈ বাঞ্চনা, প্ৰধান সম্পাদক বাবুল বৰা বাঞ্চনা, মুখ্য উপদেষ্টা ভৱেন্দ্ৰনাথ ডেকা বাঞ্চনা, কাৰ্যবাহী সভাপতি অতুল বৰা বাঞ্চনা,
সমস্ত আমি সেৱা জনাইছোঁ আপোনাৰ সৈতে ফোনতে কিছু পিছুৱাই দিয়ক আমাৰ লাইটটো স্থাপন কৰাত কিছু অসুবিধা হৈছে বাপাই সমস্ত লাইটকেইটা স্থাপন কাৰ্যসূচীৰ সহযোগিতা আগবঢ়াবলৈ সেৱা জনাইছোঁ কৃষ্ণ 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 হৰি আমাৰ পবিত্ৰ লাইটকেইটা স্থাপন অনুষ্ঠানৰ আমাৰ সুচাৰুৰূপে আমাৰ হৈছে আমাৰ বাকী কাৰ্যসূচী আমাৰ চলাই নিবৰ বাবে আমাৰ প্ৰধান সম্পাদক বাবুল বৰা বাবুজনক আমি মাইক্ৰফোনটো ঘূৰাই দিছোঁ আমাৰ প্ৰতিকূল পৰিৱেশ আপোনালোকে চাৰিওফালে গোচৰ হৈ গৈছে তাৰ মাজতে ভকতসকলে অধিক ধৈৰ্যৰে আৰু শ্ৰীমন্ত শংকৰদেৱ কৃপা কৰিছে ইতিমধ্যে থিয় কৰিবলৈ সক্ষম হৈছে আমাৰ অসম ৰাজ্যিক ইলেক্ট্ৰিচিটি